ৰান্ধিলে কুটুমে বাঢ়িলে, কুটুমে কুটুমক খালে, কুটুমৰ তেজেৰে আজি বন্তি জ্বলালে, মজিয়া ভকে ভকালে। মাননীয় অধ্যক্ষ মহোদয়, ঊনবিংশ শতিকাতে বেজবৰুৱাদেৱে লিখা তোলা আৰু তেজাৰ সাধু যেন আজিও প্ৰাসংগিক হৈ পৰে, যেতিয়া উত্তৰ পূৰ্বাঞ্চল আঠভনীৰ মাজত থকা সেই অশান্ত জুইকুৰে বিস্তীৰ্ণ মাতৃভূমিত দপদপকৈ জ্বলি উঠে। অধ্যক্ষ মহোদয়, নৰ্থ ইষ্ট ইউনাইটেড এফচিয়ে যেতিয়া আমাৰ খেলপথাৰত জয় হয়, তেতিয়া তাত চিঞৰ দিয়ে সেই একেগৰাকী ব্যক্তিয়ে কিন্তু সীমাত গৈ বন্দুকৰ গুলীৰে শুভাৰম্ভ কৰে। অসম নাগালেণ্ড সীমান্তৰ আমগুৰি বৰ জিলাত যেতিয়া অসমৰ ক্ষুদ্ৰ চাহ খেতিসকলে অসমৰ মাটিত বছৰ বছৰ ধৰি কৰি অহা চাহ খেতিসমূহ যেতিয়া কোনো নগা দুৰ্বৃত্তই নিৰ্মমভাৱে কাটি তহিলং কৰে, তেতিয়াই দায়িত্ব অনুভৱ কৰোঁ সদনৰ উপস্থাপন হ'বলগীয়া এখন বিধেয়ক সমৰ্থন কৰাৰ। অসম মিজোৰাম সীমান্তত যেতিয়া অসমে মানুহৰ ওপৰত অত্যাচাৰ চলায়, অসমৰ মানুহৰ ঘৰ জ্বলাই মিজো দুৰ্বৃত্তই পৈশাচিক আনন্দ অনুভৱ কৰে, তেতিয়াই দায়িত্ব অনুভৱ কৰোঁ সদনত উত্থাপন হ'বলগীয়া এখন বিধেয়ক সমৰ্থন কৰাৰ। আৰু লগতে প্ৰয়োজন অনুভৱ কৰোঁ অধ্যক্ষ মহোদয় এখন শ্ৰীমদ ভাগৱত গীতাৰ, য'ত হাত ধৰি বিৰোধী পক্ষৰ সদস্য কেইগৰাকী আজি কওক, যি কম সঁচা কম, সঁচাৰ বাহিৰে আৰু একো নকওঁ, তেতিয়া হয়তো বিৰোধীৰ আসনো হৈ পৰিব শূন্য। অধ্যক্ষ মহোদয়, কোনো এটা অঞ্চলৰ সামগ্ৰিক উন্নয়ন হ'বলৈ হ'লে অঞ্চলটোৰ অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক আৰু গণতান্ত্ৰিক এই সকলো দিশতে উন্নয়ন সাধন হ'ব লাগিব। যদি আমি অৰ্থনৈতিক ক্ষেত্ৰখনলৈ দৃষ্টি নিক্ষেপ কৰোঁ, তেনেহ'লে অধ্যক্ষ মহোদয়, উত্তৰ পূৰ্বাঞ্চলৰ সেইটো দুৰ্ভাগ্যজনক অঞ্চল, যিটো অঞ্চললৈ বহিজাতি কোম্পানীসমূহ আহিবলৈ আজি ভয় কৰে, শংকিত হয়। যদিহে আমি সামাজিক আৰু সাংস্কৃতিক ক্ষেত্ৰখনলৈ দৃষ্টি লক্ষ্য কৰোঁ, তেনেহ'লে কোনো এটা অঞ্চল বা চুবুৰীত যেতিয়া প্ৰত্যেকঘৰ মানুহৰ মাজত সীমাক লৈ কাজিয়া লাগি থাকিব, তেতিয়াহ'লে সেই অঞ্চলটোৰ সামাজিক সাংস্কৃতিক পৰিৱেশ কিমান বিশৃংখল হ'ব, ইয়াত মই নতুনকৈ আপোনাৰ ওচৰত কোৱাৰ প্ৰয়োজন নাই, সেয়া হয়তো সীমা বিবাদৰ ক্ষেত্ৰতো প্ৰায় একেই। যদিহে আমি গণতান্ত্ৰিক ক্ষেত্ৰখনলৈ দৃষ্টি লক্ষ্য কৰোঁ, তেনেহ'লে এক ৰাষ্ট্ৰ এক দেশ এক নীতিৰ কথা সততে আমাৰ কেন্দ্ৰীয় চৰকাৰখনে উল্লেখ কৰি থাকে। কিন্তু অধ্যক্ষ মহোদয়, উত্তৰ পূৰ্বাঞ্চলৰ সেইটো দুৰ্ভাগ্যজনক অঞ্চল, যিটো অঞ্চলৰ মানুহে আজি কাৰ্বি আংলং বা নাগালেণ্ড বা মিজোৰামলৈ যাবলৈ ভয় কৰে, কাৰণ তাৰ পৰা উভতি আহোঁতে তেওঁ সেই আগৰ দৰেই যে সুস্থ সবল হৈ ঘূৰি আহিব, তাৰো কোনো নিশ্চয়তা নাথাকে। তাৰ মূল কাৰণ এটাই অধ্যক্ষ মহোদয়, সীমা বিবাদ। ইয়াৰ পিছতো যদি সন্মানীয় বিৰোধী পক্ষৰ সদস্য কেইগৰাকীয়ে এনে এখন বিধেয়কৰ বিৰোধিতা কৰে, তেনেহ'লে অধ্যক্ষ মহোদয় ক'বই লাগিব, তেওঁলোকে হয়তো জানিও নজনাও ভাও জুৰিছে, অথবা গৰম ভাতৰ ধোঁৱাকে কন্দুৱা গেছ বুলি চিৎকাৰ কৰি উঠিছে। 2014 চনত শোণিতপুৰ জিলাৰ বেহালী সংৰক্ষিত বনাঞ্চলত অবৈধ ভূমি বেদখল কৰাত বাধা দিবলৈ চেষ্টা কৰা এদল অসমৰ লোকৰ ওপৰত যেতিয়া অৰুণাচলৰ দুৰ্বৃত্তই গুলীচালনা কৰে, যাৰ ফলত 10জনকৈ লোকৰ মৃত্যুৰ তথ্যৰ লগতে অসম মিজোৰাম সীমান্তত হোৱা সংঘৰ্ষৰ ফলত যেতিয়া মেৰাপানীৰ দৰে ঘটনা সংঘটিত হয়, আৰু যাৰ ফলত 1984 চনত গুলীচালনা কৰাৰ ফলত 100জন লোকৰ মৃত্যুৰ তথ্য যেতিয়া মই কিছুদিন আগতে বিচাৰি পাওঁ, তেতিয়াই মন যায় অধ্যক্ষ মহোদয়, পবিত্ৰ সদনত উপস্থাপন হোৱা এনে এখন বিধেয়ক সমৰ্থন জনাবলৈ। অধ্যক্ষ মহোদয়, 2020 চনৰ 27 অক্টোবৰৰ পৰা 2020 চনৰ 4 ডিচেম্বৰ পৰ্যন্ত সীমা সমস্যাক লৈ অসম চৰকাৰে ইখনৰ পিছত সিখনকৈ মুঠ 6খনকৈ চিঠি প্ৰেৰণ কৰিছিল কেন্দ্ৰীয় চৰকাৰলৈ, যিকেইখন চিঠিত অতি স্পষ্টভাৱে লিখা হৈছিল অসমৰ 1777 হেক্টৰ ভূমি মিজোৰামত দখলত থকাৰ প্ৰসংগৰ লগতে অসমৰ বিদ্যালয়সমূহ আগ্ৰাসী মিজোৰামে বোমাৰে ধ্বংস কৰাৰ প্ৰসংগ। কিন্তু সেই সময়ত যে নিমাত নিস্তব্ধ আছিল কেন্দ্ৰীয় চৰকাৰ, যাৰ ফলত অধ্যক্ষ মহোদয়, বিগত বৰ্ষত কাছাৰ জিলাৰ লাইলাপুৰত সংঘটিত হ'ব লগা হয় সেই মৰ্মান্তিক ঘটনা, যি মৰ্মান্তিক ঘটনাৰ ফলত শ্বহীদ হ'ব লগা হয় অসমৰ 5জনকৈ আৰক্ষী জোৱান। অধ্যক্ষ মহোদয়, 2014 চনত মেৰিকমে কৈছিল, মণিপুৰ সীমান্তৰ শিশুক আপুনি কেতিয়াও এনাৰ্জি বিস্কুট যাচি নিচুকাব নোৱাৰিব। নাগালেণ্ড সীমান্তত আজিও কলমতকৈ বন্দুকক অগ্ৰাধিকাৰ দিয়া হয়। গুলীৰ শব্দত ৰজনীপতিহিত অসম নাগালেণ্ড সীমান্তৰ শিশুৱে অধ্যক্ষ মহোদয় আজিও যেন সেই হেৰুৱা বসন্তক বিচাৰি ফুৰে। এই আৰ্তনাদ শুনিছে কোনে? বঙহৰ মাজত যুঁজ লগাই আজি দকমকা কৰি অগ্নিৰ ফিৰিঙতি ঢালিছে কোনে? অধ্যক্ষ মহোদয়, সাতভনী ৰাজ্য আজি পৃথক পৃথক কৰি ভাঙি পেলোৱা হ'ল। যদি সাতভনী ৰাজ্য আজি একেলগে থাকিল হয়, তেনেহ'লে সাৰ্বভৌমত্ব প্ৰদান কৰিবলৈ বাধ্য হ'ল হয় এইখন কেন্দ্ৰীয় চৰকাৰে। ধন্যবাদ। JB Law College